কলেজীয়াসকল কেনে খবৰ? নতুন আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। বলক ব্লগটো আৰম্ভ কৰোঁ। মানে আজি ক'তো বেলেগত নাযাওঁ, মানে মই পঢ়িছোঁ চাৰ, তো আজি ব্লগ কৰোঁ। মানে কিছুমান কথা বেছি লম্বা নহয়, কম কিছুমান মানুহ আছে নিজৰ চলি ভাল তো আনৰ চলি বেয়া, এইবিলাকৰ ওপৰত বহুত নজৰ দি থাকে। তাৰমানে মই এইবিলাক মানুহক কওঁ যে আপুনি আপোনাৰ নিজৰ ল'ৰা বা ছোৱালীৰ ওপৰত আগতে চাই লওক, পিছত আনৰ কথা কওক। মানে কি জানে বন্ধুসকল, আজি আমাৰ সমাজখন বহুত বেয়া হৈ গৈছে। তো বেলেগৰ ওপৰত বেলেগে আজি কেনে 100% মানুহে আছে যে আপোনাৰ সুখ নাচায়, তো আপোনাৰ দুখান্তি দুখ একান্তি কথা বিলাব যাব, বেলেগৰ ক'ব যাব। মানে মই মোক কোনো দুখ দিয়া নাই, তাতে মই কথা এটা কৈ আছোঁ। মানে কি জানেনে, তো আমাৰ বেতালতে কৈছিল যে জীৱনটো পাৰচৰৰ নিচিনা হ'ব লাগে। তো যেতিয়া মন গ'ল তেতিয়া ঘৰৰ পৰা ওলাই গুচি গ'লোঁ, আৰু যেতিয়া মন গ'ল তেতিয়া ঘৰত আৰু উভতি আহিলোঁ। মানে অকল লাইফটো এনজয় কৰিব লাগে, মানে সেইটো কথা ক'লোঁ আৰু। তো মানে আজিকালি মানুহবিলাক চব ধৰ্ম কিবা কিবি ইয়াৰ নাম নাই, বাদ দিয়াচোন। মইতো আধুনিক যুগৰ ল'ৰা বা যুৱক যুৱতী হয়। তথাপিও চাওক ইমান কি মানুহৰ কথা আছে, তথাপি মানুহে যদি ভাবোঁ নহওঁতে মই মানুহ দেখোন মিছা কথা ক'লে কি হ'ব মানুহ। মানে পৰীক্ষা আহি গ'ল, তো ভগৱানে যাতে পাছ কৰোঁতে আৰু সকলোৱে মোক সহযোগ কৰিব। যদি মোৰ ভিডিঅ' ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি নকৰিব। আৰু মই আজি কিছুমান কথা ক'ম, যেনে ধৰি লওক আপুনি যোনটো কাম কৰি যাই থাকক। এতিয়া ধৰি লওক মই কিতাপ পঢ়ি আছোঁ, তো বহুতে আহি ক'ব সি চাওক দিনটো কিতাপ পঢ়ি থাকে, তো ধৰি লওক মোৰ পৰীক্ষা বেয়া হৈ গ'ল, তো মানুহে ক'ব তাৰ দিনটো কিতাপ পঢ়ি থাকে, লেভেল দেখুৱায়। তো কিবা ইউটিউবত বম বনাই কিবা বনাই লেভেল দেখুৱায়, সেইটো পৰীক্ষা পাছ কৰা। সেইটো আচল পাৰ্চনেল কথা নহয়। কথা কি জানেনে, যদি শিক্ষিত হ'ব আপুনি আনক সহায় কৰিব নোৱাৰে বা আনৰ মৰম বুজি নাপায়, সি অজ্ঞানী। আৰু যি অজ্ঞানীয়ে আনৰ মৰম বুজি পায়, আনক সন্মান কৰে, কি হয় আচল শিক্ষিত। আৰু এটা কথা কি জানে, আপুনি যিমান কি দামী মানুহ নহওক কিয়, আপোনাৰ কিমান কৰোৰ টকা নাথাক কিয়, আপুনি কি কৰিব জানে, আপোনাৰ লগত যদি 1 কৰোৰ থকা মানুহ এটাও থিয় হৈ থাকে, তাক যেনেকৈ সন্মান কৰে, আপোনাৰ যদি 10 টকা নাপাওঁ ভিক্ষাৰী এটা থিয় হৈ থাকে, তো তাকো সন্মান কৰিব। তেতিয়া আচল শিক্ষিত বুজি পোৱা যায়, গম পাইছে। শিক্ষিত নহয়তো যিয়ে ভাবে মই এটা ধনী মানুহ, তাত দুখীয়া মানুহটো কিয় সহায় কৰিম, মই তাত দুখীয়া মানুহ ঘৰত নধৰি বহুত লাগে, সেইটো নহয়, সেইটো কৰিব নালাগে কেতিয়াও। মই এটা কথা কৈছোঁ, আমাৰ কিতাপ আছে এইটো ছেকেণ্ড কিতাপখন আপোনাৰ আছে, দেখাই দি আছোঁ মই। যতীন্দ্ৰনাথ দুৱৰাৰ মগনীয়া কবিতাটো ৰচনা কৰিছিল। ইয়াত বহুতো বঢ়িয়া কথা লিখিছে, মানে কিছুমান জ্ঞান আছে। আৰু তেওঁ এদিন ৰাস্তালৈ যাই আছিল, যাই থাকোঁতে এজন ভিক্ষাৰীক লাগ পাইছিল। ভিক্ষাৰীক লাগ পাওঁতে ভিক্ষাৰীটো দিবক লাগে তেওঁ হাতৰ আসন আছিল, কিন্তু ভিক্ষাৰীক তেওঁৰ পৰা কিবা পাম বুলি কাষত আছিল। আনহাতে সেই কবিজনে যতীন্দ্ৰনাথ দুৱৰাই সেই ভিক্ষাৰীটো আকৌ দিব নোৱাৰে, তেওঁৰ হাতখনত থাপ মাৰি ধৰিছিল আৰু ক'লে, ককাই মোৰ ওপৰত খং নকৰিব, মোৰ হাতত একোৱে নাই। তেতিয়া ভিক্ষাৰীটোৱে সন্তুষ্ট মনেৰে আনন্দ হৈ কৈছিল যে ভাবিছিল এইজনেই প্ৰকৃত জ্ঞানী, প্ৰকৃত শিক্ষিত মানুহ, যিয়ে মোক এনেকৈ ক'লে। তেতিয়া ভিক্ষাৰীটোৱে ক'লে, কি হ'ল, একো নাই, ইয়াৰ কাৰণে ধন্যবাদ, ইয়ে যে মোৰ কাৰণে দান। তে ভাবি চাওক মানুহৰ মৰমে কিমান কি কৰিব পাৰে। তো চাওক ভিক্ষাৰীটোৱে বুজি পাইছে, যদি আপুনি যাক 10 টকা এটা দি কিনে গুচি যায়, সি মৰম কথা বুজি নাপালে। কিন্তু যতীন্দ্ৰনাথ দুৱৰাই তেখেতে কৈছে মোৰ একো নাই দিবক লাগি, মোক ক্ষমা কৰিব বা মোৰ ওপৰত খং নকৰিব, সেনেকৈ কৈছে। আৰু তেওঁ হাতখন সামৰি ধৰিছিল। তেতিয়া সি ভিক্ষাৰীটো কৈছিল একো নাই, ইও এটা ধন্যবাদ। মানে চাওক মৰমে কেনেকুৱা বস্তু। তো মানে বন্ধুসকল, আপোনাৰ লাইফত যি চলি আছে সেইটো চলি থাকিব দিয়ক। এতিয়া আপোনাৰ পৰিয়ালৰ কিছুমানে সহযোগ কৰা নাই, অলপ কাৰোবাৰ কিছুমানে গাৰ্লফ্ৰেণ্ড বা জীৱন লগৰী সহায় কৰা নাই, কিছুমানে বা লগ বন্ধুৰ পৰাই সমস্যা পাইছে। তো সেইবিলাক আপুনি এক চাইডে থৈ দিয়ক আৰু আপোনাৰ নিজৰ জীৱনত আগুৱাই যাই থাকক। মানে কিছুমান আছে না, ভাল নাপালি বা মা দেউতা কিবা কাজিয়া লাগিলে বা ঘৰত কিবা কিবি হ'লে তো চুচাইড কৰে। তো মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে সেইবিলাক নকৰে, আৰু যাতে আপোনালোকৰ ভৱিষ্যতটো ভাল হয়, তাৰ কাৰণে আপোনালোকে এতিয়া সুপথত আগুৱাই যায় দিয়ক। আপোনাক বেলেগ বাদ দিয়ক। আপুনি হ'ল কি জানে, মানে চাওক এতিয়া মই আপোনালোকে মইতো সৰুৱে দেখোন, মোৰো বয়স 18 বছৰ হৈছে। তো মই ইমান জ্ঞান নাই, তথাপিও মই কৈছোঁ যে চুচাইড কৰা বা আনৰ মৰম নাপালে যে কিবা কিবি কৰে মানুহ, সেইবিলাক বিচাৰি লাভ নাই। মানে চাওক আপোনাক মা দেউতাই ইমান কষ্ট সৰুকৈ ডাঙৰ কৰিলে, যদি আপুনি এটা ছোৱালী বা কাৰোবাৰ কাৰণে মৰি যায়, তো চাওক কেনেকুৱা লাগিব, হয়নে নহয় কওকচোন। তো আজিকালি জগতখন বহুত সেনেকৈ বেয়া হৈছে। আৰু বন্ধুসকল মই এটা কথা কওঁ, মোৰ ইউটিউব চেনেল খোলা বহুত বছৰ হ'ল, বহুতে মোক কিবা কিবি কয়, ঠাট্টা কৰে বা কিবা কিবি কয়। তো চাওক বন্ধুসকল প্লিজ মোক বহুত হেল্প কৰক, যেন মই আগুৱাই যাব পাৰোঁ।
কিবাকৈ 1K ছাবস্ক্ৰাইব কৰি দিয়ক। মই জানো মই ভিডিঅ'টো ভাল নহয়, যদি আপোনালোক 1K ছাবস্ক্ৰাইব কৰি দিয়ক মই আপোনালোকক খবৰ দিছোঁ যে সদায় ডেইলি এটা ব্লগ দিম আৰু এনেকুৱা ব্লগ বনাম য'ত ধামাকাদাৰ হ'ব। আৰু যদি কেতিয়াবা মোৰ মনটো বহুত বেয়া লাগে, কেতিয়াবা মোৰ মনটো বেয়া লাগে মানে কেতিয়াবা ব্লগ দিব ইচ্ছা নাযায়, তো মানুহ কেতিয়াবা আৰু ভাবি কিনি দিয়ে দিওঁ আৰু তো সকলোৱে সহযোগ কৰে। মাত্ৰ মোৰ 107 ছাবস্ক্ৰাইবাৰ, মাত্ৰ 107টা মানে কেনেকুৱা বহাওকচোন। তো মোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু মোক সহযোগ কৰিব প্লিজ। মানে আৰু বন্ধুসকল এই ক'ম আৰু বাকী বেলেগ কি ক'ম। বন্ধুসকল মই চিনেমেটিক শ্বট নাই বুলি কৈছিলোঁ, তথাপিও এটা চিনেমেটিক শ্বট দেখাই দিয়া যাওক আৰু আপোনালোকৰ মনটো যাতে ৰোমান্টিক হয়। তো ব'লক চিনেমেটিক শ্বটটো চাওক, মানে ধান কাটি আছে, সেইটো এটা